এদিন মোৰ মৃত্যু হ'ব। এদিন মোৰ মৃত্যু হ'ব। তেতিয়া বাৰু কোনে চকু পানী টুকিব? সেইদিনা তুমি মোৰ শিৰত সেন্দুৰ পিন্ধাবা নে উকাকৈয়ে বিদায় দিবা? তথাপিও কিন্তু মই ভয় নকৰোঁ। সেইদিনা মই আটাইতকৈ সুখী হ'ম। মোৰ চিতাৰ জুইকুৰাৰ ৰঙা অঙঠাবোৰে মোৰ দেহ উজ্বলাই পেলাব আৰু ছাইবোৰে কলা অঙঠাবোৰে মোক সাৱটি ধৰিব। এদিন মোৰ মৃত্যু হ'ব। পৃথিৱীৰ এজন মানুহে মোক ইচ্ছাকৃতভাৱে চিনি নাপালে আৰু বাকীবোৰে নিমিষতে পাহৰি পেলাব। সেইদিনা মোৰ কলম বহীবোৰেও বৰ শান্তি পাব। মাথো মোৰ সৰু প্ৰজাতিয়েহে এবাৰলৈ হ'লেও নিথৰ হৈ চাব। এদিন মোৰ মৃত্যু হ'ব। অনাকাংক্ষিতভাৱে তুমি মোৰ সমাধিলৈ মাথো এদিন আহিবা। মোৰ সমাধিত এটোপাল চকু পানী দিবা। সেয়াই হ'ব মোৰ বাবে নিথৰ চকুৰো সনা এক অনন্ত নিৰ্যাস। এদিন মোৰ মৃত্যু হ'ব।